हेलो बंधुসকল वेलकाम टू माय यूट्यूब चैनल इंटारेस्टिंग अসমীয়া ফ্যাক্টলৈ বন্ধুসকল আজি মোৰ এই ভিডিঅ'টোত মই এনেকুৱা কেইটামান ইণ্টাৰেষ্টিং ফ্যাক্ট কম আপোনালোকৰ সেই ফ্যাক্টকেইটা নিশ্চয় শুনি ভাল লাগিব সেইকাৰণে বন্ধুসকল মোৰ এই ভিডিঅ'টো কতো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ নিশ্চয় চাব বলক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ ফ্যাক্ট নাম্বাৰ 10 ঠাণ্ডা পানী গৰম পানীতকৈ বেছি সময় লয় বৰফ হ'বলৈ এই ইফেক্টক মেপেম্বা ইফেক্ট বুলি কোৱা হয় ফ্যাক্ট নাম্বাৰ 9 সূৰ্যৰ ৰশ্মি চাফা সাগৰৰ পানীত 240 ফিট তললৈ যাব পাৰে মানে 240 ফিট সাগৰৰ গভীৰলৈকে সোমাই যাব পাৰে ফ্যাক্ট নাম্বাৰ 8 বন্ধুসকল আপোনালোকে হয়তো এই ফ্যাক্টটো শুনি অলপ আচৰিত হ'ব পাৰে সাউণ্ড পানীত মাটিতকৈ বেছি স্পীডত গতি কৰে সাউণ্ড পানীত মাটিতকৈ 4 গুণে বেছি স্পীডত গতি কৰে ফ্যাক্ট নাম্বাৰ 7 বন্ধুসকল আপোনালোকে হয়তো নিউজ চাই কিন্তু আপোনালোকে জানেনে নিউজ শব্দটোৰ ফুল ফৰ্ম কি নিউজ শব্দটোৰ ফুল ফৰ্ম হ'ল নৰ্থ ৱেষ্ট ইষ্ট আৰু সাউথ মানে বন্ধুসকল আমি নিউজ চেনেলত চাৰিওফালৰ খবৰ পাব পাৰোঁ সেইকাৰণে এই নিউজ শব্দটোৰ ফুল ফৰ্ম এইটো ফ্যাক্ট নাম্বাৰ 6 আপোনালোকে চাগে ফ্লেমিংগো চৰাইটো দেখিছে এইটো চৰাই এই চৰাইটোৰ ৰং গুলপীয়া নহয়নে কিন্তু বন্ধুসকল এই চৰাইটো নেচাৰেলি এনেকুৱা গুলপীয়া নহয় তেওঁলোকে টাইনি ব্লু গ্ৰীণ এলগি খায় যি খোৱাৰ পিছত সেইবোৰ হজম হোৱাৰ পিছত ফ্লেমিংগোবোৰ গুলপীয়া ৰঙৰ হৈ পৰে ফ্যাক্ট নাম্বাৰ 5 বন্ধুসকল আপোনালোকে চাগে জানে যে মাৰ্চ গ্ৰহটো ৰেড প্লেনেট নামেৰেও জনা যায় কাৰণ ই স্পেচৰ পৰা ৰঙা যেন দেখি এই গ্ৰহটো কিয় বাৰু ৰঙা যেন দেখি বন্ধুসকল এই গ্ৰহটো এই কাৰণে ৰঙা দেখি কাৰণ এই গ্ৰহটোৰ ছাৰফেচত ৰাষ্ট পোৱা যায় মানে মামৰ পোৱা যায় আমি যদি কেইদিনমান লোহা এডাল পেলাই থৈ দিওঁ তেতিয়া তাত ৰঙা ৰঙা কিবা এটা উৎপন্ন হয় সেইটোৱে ৰাষ্ট মানে অসমীয়াত মামৰ এই মামৰ মাৰ্চৰ ছাৰফেচত থকা বাবে মাৰ্চক ৰঙা যেন দেখি ফ্যাক্ট নাম্বাৰ 4 এটা প্লাষ্টিক কণ্টেইনাৰ মাটিত ডিকম্প'জ হ'বলৈ 50,000 বছৰ সময় লাগে যেতিয়া মই এই ফ্যাক্টটো প্ৰথমবাৰ জানিছিলোঁ তেতিয়া মোৰ মুখেৰে এটাই শব্দ ওলাইছিল বাপৰে ফ্যাক্ট নাম্বাৰ 3 টিভিৰ ভলিউম যদি অযুগ্ম সংখ্যাত থাকে তেতিয়াহ'লে 95% মানুহে আনকমফৰ্টেবল ফিল কৰে মানে যদি ভলিউম 9ত থাকে তেতিয়াহ'লে 10ত দিব যদি 11ত থাকে তেতিয়াহ'লে 12ত দিব যদি 14ত থাকে তেতিয়াহ'লে 14তে থাকিব সেইটোত আকৌ প্ৰব্লেম নাই সেনেকুৱা ধৰণৰ নাম্বাৰ 2 আপুনি নিশ্চয় চুইংগাম খাই পাইছে এই চুইংগামটো 300 বছৰ আগতে মায়ানছবোৰে বনাইছিল তেতিয়া চাপদিলা গছৰ চাপবোৰ পানীত উতলাই চুইংগাম তৈয়াৰ কৰা হৈছিল আৰু সেইবোৰ তেওঁলোকে খাইছিল ফ্যাক্ট নাম্বাৰ 1 আইচলেণ্ড যোনখিনি ঠাই আছে সেই ঠাইত কোনো ধৰণৰ বৰফ নপৰে মানে নামটোত আইচ আছে কিন্তু তাতে আইচ পোৱা নাযায় আৰু গ্ৰীণলেণ্ড যোনখিনি ঠাই আছে তাত নামটো শুনি এনেকুৱা লাগে যে এই ঠাইখিনিত সেউজীয়া পৰিৱেশ থাকিব গছ গছনি থাকিব কিন্তু সেইটো নহয় তাৰে উল্টাটো হয় তাতে বৰফেৰে ঢাক খাই থাকে সেই ঠাইখিনি বন্ধুসকল কেনেকুৱা ওলোটা হয়নে বন্ধুসকল আজিৰ বাবে ইমানে যদি মোৰ ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'বোৰ যাতে প্ৰথমে চাব পাৰে সেইবাবে মোৰ চেনেলক প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন বটনটো অন কৰি দিব